আচল কথাটো হ'ল কি যোৱা 27 জানুৱাৰী তাৰিখত যি নতুন চুক্তি হৈ গ'ল আৰু সেই চুক্তি মৰ্মে চলিত থকা বৰ্তমানত যিখিনি চলি আছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট ইয়াৰ নামটো ৰাতাৰাতি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ পৰা বিটিআৰ কৰা হৈছে বুলি গভৰ্ণৰ ডাঙৰীয়াৰ জৰিয়তে এখন নথিৰ জৰিয়তে ঘোষণা কৰিছে। এইটোতো কোনো পধ্যে সম্ভৱেই নহয়, প্ৰযোজ্য নহয়। ভাৰতৰ সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত যে ধাৰা ২৪৪ চাপধাৰা উপধাৰা ২ ইয়াক সংগত নকৰাকৈ কোনো পধ্যে বিটিআৰ কৰিব নোৱাৰে, এইটো অমূলক। তাৰপিছত নতুন চুক্তিৰ জৰিয়তে আজিৰ তাৰিখত বিটিডি অঞ্চলত যে ৩০৭৯খন গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত কৰি ভাৰতৰ পাৰ্লিয়ামেণ্টে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে ২০০৩ চনত BTC এক্ট পাছ কৰি যে বিটিডি গঠন কৰি দিলে, BTC গঠন কৰি দিলে, ই এটা ট্ৰাইবেল অঞ্চল হিচাপে ঘোষিত হ'ল। সেই ট্ৰাইবেল অঞ্চলত কোন গাঁৱত কোন ট্ৰাইবেল আছে কোন নন ট্ৰাইবেল আছে ইয়াৰ লগত কোনো সম্পৰ্কই নাই। গোটেই অঞ্চলকে ট্ৰাইবেল অঞ্চল বুলি ঘোষিত কৰা হ'ল, স্বীকৃত হ'ল। গতিকে অমুক গাঁও নন ট্ৰাইবেল বেছি এই ভিত্তিক এই যুক্তিক অৱধাৰণা কৰি পেলাই যে আজি বড়োলেণ্ডৰ গাঁও অঞ্চল কৰ্তন কৰি আমাৰ সাহিত্য ব্যৱস্থাক ধ্বংস কৰিবলৈ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে ষড়যন্ত্ৰ চলি আছে এতিয়াও সেই ষড়যন্ত্ৰমূলক পদক্ষেপ আমি কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ, আমি গ্ৰহণ কৰিব নোৱাৰোঁ। মানে কোনো গাঁও বড়োলেণ্ড অঞ্চলৰ পৰা কাটি যোৱাটো আমি নিবিচাৰোঁ, আমি কাটি দিবলৈ নিদিওঁ। মানে বড়ো ভূমিত বড়ো জনজাতিৰ মাজত বিজেপিয়ে ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। ষড়যন্ত্ৰ কৰিছে। এই ষড়যন্ত্ৰৰ আঁৰত কোন কোন আছে? এই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ক'ব লাগিব, চিফ মিনিষ্টাৰ ক'ব লাগিব, RSSৰ কিছুমান লিডাৰ ক'ব লাগিব, বিজেপিৰ কিছুমান নেতা আছে যিসকল এণ্টি ট্ৰাইবেল। আজি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত বড়ো সজাগ অট'নমাছ কাউন্সিল দিম বুলি প্ৰলোভন দেখুৱাই প্ৰায় ৭০০জনমান আমাৰ বড়ো যুৱককেইটাক মিস্ত্ৰী কৰি পেলাই বিজেপি পাৰ্টি সোমাই ল'লে। বিশ্বজিৎ দৈমাৰী ৰাজ্যসভাৰ সাংসদ আছিল BPF দলৰ পৰা, তেওঁক ৰাজ্যসভাৰ সদস্যৰ পৰা ইস্তফা দিয়াই বিজেপি পাৰ্টি লৈ গ'ল। আকৌ তামোলপুৰ সমষ্টিৰ MLA ইমানে মুছাৰী লৈ গ'ল। আজি ৰাজনীতিৰ এটা ষড়যন্ত্ৰ আমি কোনো পধ্যে এইটো সহ্য কৰিব নোৱাৰোঁ, আমি হ'বলৈ নিদিওঁ। আমি আহ্বান জনাইছোঁ যে কোনো পধ্যে বড়োলেণ্ড অঞ্চলৰ পৰা 1 ইঞ্চি মাটিও আমি কাটিব নিদিওঁ। বৰঞ্চ বড়োলেণ্ডৰ পূব সীমা পূবত 5 নৈ নদীৰ পৰা আৰম্ভ কৰি পূব দিশত শদিয়া পৰ্যন্ত শোণিতপুৰ জিলা, বিশ্বনাথ জিলা, লখিমপুৰ জিলা, ধেমাজি জিলা আৰু চদিয়া চাব ডিভিজনৰ যিমানবোৰ ট্ৰাইবেল অঞ্চল আছে, গাঁও আছে, নদ নদী, পাহাৰ পৰ্বত, বিল, হ্ৰদ, মৰুভূমি থাকক, তথাপি মাটি আমাক লাগিব অন্তৰ্ভুক্ত কৰি পেলাই বড়োলেণ্ড অঞ্চলৰ সীমা পৰিসীমা বৃদ্ধি কৰিবলৈ এইটো দাবী। মূলতঃ কি দাবী আপোনালোকে আজি মেমৰেণ্ডামত? 1 নম্বৰ দাবী হ'ল কোনো পধ্যে ৩০৭৯খন গাঁও যিখিনি ইতিমধ্যে বিটিডিৰ সোমাল অন্তৰ্ভুক্ত হ'ল, এখন গাঁও আমি কাটিব নিদিওঁ, কাটিব নোৱাৰে, আমি মানা কৰিবলৈ আহিছোঁ, আমি বাধা দিওঁ। স্পষ্ট ভাষাৰে আমি কৈছোঁ। আপুনি জানে যে আজি উত্তৰ পূৰ্বাঞ্চলত সৰ্বমুঠ 10টা অট'নমাছ ডিষ্ট্ৰিক্ট আছে। সেই অন্যান্য অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ পৰা কেলেই এখন গাঁও কৰ্তন কৰা হোৱা নাই? আমাৰ ক্ষেত্ৰত এই নতুন যিটো ফৰ্মুলাকেও ব্যৱহাৰ কৰিব বিচাৰিছে, এইটো বৈষম্যমূলক, ইট ইজ এ ডিছক্ৰিমিনেটৰী পলিচি ডিচিশ্যন এডপ্টেড বাই দি গভৰ্ণমেণ্ট অফ আছাম এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আমি কোনো পধ্যে সেইটো হ'বলৈ নিদিওঁ। তাৰপিছত বৰ্তমান BTCৰ নিৰ্বাচন আজিৰ তাৰিখত ইতিমধ্যে 4বাৰ হৈ গ'ল সাধাৰণ নিৰ্বাচন। সেই নিৰ্বাচন প্ৰত্যেক জাতিগোষ্ঠীৰ মানে প্ৰত্যেক ৰাজনৈতিক দলে যোগদান কৰিছে, এইবাৰ যোগদান কৰিছে। ইয়াৰ মতলব, ইয়াৰ অৰ্থ হ'ল কি ইচ এণ্ড এভৰি কমিউনিটি এণ্ড ইচ এণ্ড এভৰি পলিটিকেল পাৰ্টি হেজ অলৰেডি এক্সটেণ্ডেড দেয়াৰ ছাপোৰ্ট, মৰেল ছাপোৰ্ট, এক্টিভ ছাপোৰ্ট টু দি কনচেপ্ট অফ BTD। এতিয়া 17 বছৰ পাৰ হৈ যোৱাৰ পিছত এই বদলত আমি নাথাকোঁ কোৱাৰ অৰ্থটো কি? ৰাইজটো ঠিকেই আছে, যিখিনি জাতিগোষ্ঠীৰ মানুহ হওক সুখী শান্তিৰে বসবাস,
কেৱল মাত্ৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ অতি হিংসাকুৰীয়া ৰাজনীতিৰ ষড়যন্ত্ৰৰ কাৰণে এইবোৰ দুৰ্ঘটনা হ'বলৈ গৈ আছে। আৰু আজিৰ তাৰিখত BTC অঞ্চলত BTC যিটো লেজিসলেটিভ এছেম্বলি, এই লেজিসলেটিভ এছেম্বলিত ট্ৰাইবেলৰ কাৰণে 40টা সিটৰ মাজত 30টা আসনক ST ৰিজাৰ্ভ দিয়া আছে। কিছুদিন পিছত BTR-ৰ জাষ্ট মিনিট। আৰু 5টা সমষ্টিক নন ট্ৰাইবেল কমিউনিটিৰ কাৰণে ৰিজাৰ্ভ ৰখা হৈছিল। আৰু 5টা সমষ্টিক অপেন ৰখা হৈছিল যাতে বিভিন্ন জাতিগোষ্ঠীৰ মাজত কণ্টেষ্ট কৰিব পাৰে। আৰু 6টা সিটক নন ৰিপ্ৰেজেণ্টেটিভ জনগোষ্ঠীৰ পৰা গভৰ্ণৰৰ জৰিয়তে নমিনেশ্যনৰ ব্যৱস্থাৰ কাৰণে ৰখা হৈছে। এই যদি অংক যদি চোৱা যায় 16টা সিটৰ পৰা নন ট্ৰাইবেলসকলে BTCৰ লেজিসলেটিভ এছেম্বলিত নিজৰ প্ৰতিনিধি পঠিয়াব পৰাৰ ব্যৱস্থা ইয়াত আছে। এতিয়া সেই ভাল ব্যৱস্থাপনাক বৰ্তমান বিজেপি চৰকাৰে নষ্ট কৰি বিচাৰিছে। 40টা সিটটো বঢ়াই পেলাই 60টা কৰিব বিচাৰিছে। আৰু ইয়াতে ট্ৰাইবেলসকলে কাৰণ 10% ৰিজাৰ্ভ কোঠা ৰেট বহুৱাই আমাক কেৱল 6টাই দিব বিচাৰিছে। গতিকে এইটো কোনো পধ্যে আমি হ'ব নিদিওঁ।